ধন্যবাদ স্যার আমাক সময় দিয়াৰ বাবে আৰু আপোনালোক সকলোকে বাৰ্তালাপলৈ স্বাগতম জনাইছোঁ মই নয়নদীপ কলিতা আৰু আমাৰ মাজত আজি উপস্থিত আছে পদ্মশ্ৰী আমাৰ পৰম শ্ৰদ্ধেয় ডক্টৰ কুশল কোঁৱৰ শৰ্মা ছাৰ তেওঁৰ মূল্যৱান সময় আমাক দিছে আমি খুবেই সুখী গতিকে তেওঁৰ কথা কিছু জানিবলৈ আমি চেষ্টা কৰিম স্যাৰ আপোনাৰ শৈশৱৰ কিবা এনেকুৱা স্মৃতি আমি জানিব চেষ্টা কৰিম মানে শৈশৱ আপোনাৰ আমি বৰমাৰ আপুনি বৰমাৰ পৰা কৰিছে আৰু কেনেকুৱা মানে আছিলে যে আমাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় অহাৰ আগে কিছুমান এনেকুৱা থাকে নেকি যে হেতুৰ পৰা আপুনি অনুপ্ৰাণিত হৈ এটো লাইনত আহিবলৈ মন মেলিলেন কেনেকুৱা আছিলে স্যাৰ আপোনাৰ শৈশৱ আচলতে মোৰ শৈশৱ আন যিকোনো অসমীয়া গাঁৱৰ ল'ৰা ছোৱালীৰ যিটো শৈশৱ তাৰ পৰা বিশেষ বেলেগ নাছিলে মানে আমি এখন মানে জয়েন্ট ফেমিলি যেটো তেনেকুৱা এখন পৰিয়ালৰ পৰা আহিছো দেউতাৰ 4 ভাইক আছিল দেউতাৰ 3 নম্বৰ আছিল আমি গোটেই পৰিয়ালটোত আমাৰ প্ৰায় 40-45 জন মানুহৰ কাৰণে সদায় ভাত বনাইছিল তো ইমান ডাঙৰ পৰিয়াল যৌথ পৰিয়াল আৰু বৰ দেউতা আছিল সকলোৰ ওপৰত জ্যেষ্ঠজন আৰু মানে এটা সুন্দৰ এটা হায়াৰাৰ্কি আছিল ডাঙৰ সৰু এই যেটো হেৰি আৰু মা দেউতাৰ মই ল'ৰা ছোৱালী হলেও যে অকল মা দেউতাৰ লগতহে মোৰ সম্পৰ্ক আছিল বৰঞ্চ ক'ব গ'লে বেছি সম্পৰ্ক আছিল মোৰ খুৰাৰ লগত বা এনেকুৱা আৰু আমি সৰু কালত শিক্ষাবিলাক পাইছিলো মা দেউতাইতো আধ্যাত্মিক বা এনেকুৱা কিছুমান কথা আকাৰে ইংগিতে কৈছিল তেতিয়া বুজা নাছিলো যে হেবিলাক আধ্যাত্মিক কথা আৰু আমাৰ আইতাও আছিল আইতাৰ পৰা সাধু কথা শুনিছিলো আৰু তেতিয়া আমি আন্ধাৰ বাহিৰত তৰা আকাশৰ তেনেকুৱা তলত চোতালত বহি আইতা সাধু কথা কৈছিলে আৰু সেই আকাশখন দেখিছিলো হাতীপতি দেখিছিলো এই হাতী আচ্ছা তাৰ বাহিৰেও আৰু এটা হাতীৰ কথা আছিলে আমাৰ য'ত ঘৰ মানে আমাৰ বহুত ডাঙৰ বাৰী আৰু পিছফালে এটা নদী আছিল এতিয়া নদীটো মৰি গ'ল মৰা পাগলা দিয়াৰ খুঁটি আছিল সেইটো তো সেই তেতিয়াও মানে নদীটো বয়ে আছিলে তো এঘৰ বৰপেটাৰ মানে মহাজন তেওঁলোকৰ হাতী এজনী আছিল মই আচলতে লক্ষ্মী বুলিয়ে নামটো মই ৰিকল কৰিব পাৰো ভুল হ'ব পাৰে তো সেই হাতীজনী বয়স আছিল তাইৰ আৰু লে অফ পিৰিয়ডত যেতিয়া মানে কুণ্ডাৰ কাম নকৰে কুণ্ডাৰ কাম কৰিবলৈ ফুড হিল সব ভুটান বা এইবিলাকত পঠিয়ায় আৰু লে অফ পিৰিয়ডত যেহেতু মহাজনৰ ঘৰ বজাৰত চকত সেইখিনিত তেনেকৈ খাবলৈ ববলৈ হাতীৰ কাৰণে অসুবিধা তো আমাৰ ঘৰত থাকে হাতীজনী আমাৰ ডাঙৰ বাৰী আছিল নদী আছিল ধান খেৰ বহুত ৰিসোৰ্সেস বহুত আছিল আমাৰ ঘৰতেই থাকে আইতাই খুব মৰম কৰিছিল তাইক মানে যেতিয়া মাউতে গা ধুৱাই লৈ আহে আইতাই চোতালত তাইৰ কপালত সেন্দুৰ লেপি দিয়ে ডলাত ধান খুৱায় এনেকুৱা আৰু মই সৰু কালত তাৰমানে মই ৰিকল কৰিব পাৰো মই তেতিয়া খুব বেছি 6 বছৰমান মোৰ বয়স আছিলে but somehow I learned how to be a mahout মই হাতীটোৰ পিঠিত উঠি গৈ পেলাই মই হাতীটোক চৰাই লৈ ফুৰিব পাৰিছিলো অকলে 6 বছৰ বয়সতে এই বয়সতে তো মাউতজন গোৱালপাৰাৰ ফালৰ মানুহ আছিল ৰাই উপাধি লিখে এই ভাঙুৰি আছিল গতিকে এই ভাংচাং খাই শুই থাকিবলৈ ভাল পায় নদী পাৰত গছৰ তলত শুই থাকে মই হাতীজনী নদী পাৰ কৰি সিপাৰে চৰাবলৈ লৈ যাওঁ ঘাঁহ খুৱাওঁ আৰু তাতে এই যেটো আমাৰ বালিমাহী চৰাই বুলি কয় ইণ্ডিয়ান ল্যাপুইন সেই বালিমাহী চৰাই নদীটোত তাৰমানে বালি বহুত আছিল তাতে এই বালিমাহী চৰাইবিলাকে কণী পাৰে পোৱালি হয়
আৰু এইবিলাকৰ লগত মোৰ দোস্তি তাৰমানে সৰু কালৰ পৰা আৰু মানুহ দেখিলে বালিমাহী চৰাইবিলাকে খুব চিঞৰ বাখৰ কৰায় কিন্তু মোক দেখিলে সিহঁতে মানে কাৰণ মই কেতিয়াও অন্যায় নকৰিছিলোঁ আমাৰ মাৰ শিক্ষা আছিল জীৱ জন্তু কেতিয়াও অন্যায় নকৰিবি মোৰ ফ্ৰেণ্ডশ্বিপ আছিলে আৰু মই কেতিয়াবা মোৰ ফ্ৰেণ্ড হাতীজনীক মানে সিহঁতৰ এই বালিমাহী চৰাইৰ বাঁহ ঠিক নাথাকে য'ত কণী পাৰে য'ত পোৱালি হয় এইবিলাক দেখুৱাবলৈ লৈ যাওঁ চৰাইবিলাকে খুব চিঞৰ বাখৰ কৰে এনেকুৱা দুই এটা মোৰ মানে স্মৃতি মোৰ আছে আৰু সৰু কালত আমাৰ ওচৰতে এখন প্ৰাইমাৰী বিদ্যালয় আছিল দেউলগুৰি প্ৰাথমিক বিদ্যালয় বুলি তাতে যাওঁ আমাৰ দাদাহঁতৰ লগত আৰু উৎপাত কৰিলে মাৰ খাওঁ গতিকে মাৰটো মানে বিভিন্ন জনৰ পৰা খাওঁ আমি আচলতে তো এই হাতীৰ পিঠিত উঠি ফুৰাৰ কাৰণে মাৰ পৰা খাওঁ কাৰণ ভৰিবিলাক লেতেৰা হয় এইবিলাকত মানে হেৰি হাতীৰ নোমে খুচে কেতিয়াবা ঘাঁ লাগে তাৰপৰা আৰু মায়ে কয় যে বামুণৰ ল'ৰা তই হাতীৰ মাউত হবি নেকি তই হাতীৰ লগত যে ঘূৰি ফুৰা এনেকুৱা পঢ়ি শুনি মাষ্টৰ হ'ব লাগে তাৰপাছত ডাঙৰকেইটাৰ পৰা মাৰ খাওঁ বিভিন্ন কাৰণত কেতিয়াবা মুখেদি বেয়া কথা ওলাই যায় গাঁৱত তো তেতিয়া মাৰ খাওঁ বা মানে তেনেকুৱা ধৰণৰ গ্ৰুপিং আছিল আৰু সমনীয়া বুলিলে গাঁৱততো বহুতেই কিন্তু আমাৰ নিজৰ ঘৰতে আমাৰ পৰিয়ালতে আমি 3জন কাণ সমনীয়া আছিলোঁ বৰদেউতাৰ ল'ৰা 2জন মই তো আমি উৎপাতৰ সীমা সংখ্যা নাই আমি তাতে মানে বগৰীৰ মস্ত ডাঙৰ হেৰি হাবি আছিল তাত আমি বগৰী খাব যাওঁ মানুহৰ লাভ খোলাবিলাক থাকে তাতে সেইবিলাক ফুটবল খেলোঁ এনেকুৱাও উৎপাত কৰিছিলোঁ আমি আৰু এনেকুৱা বহুত কাহিনী সৰু কালৰ কিন্তু যি নহওক প্ৰকৃতিৰ কোলাত ডাঙৰ হৈছিলোঁ মানে ইউ কেন চামাৰাইজ ডেট ৱে সেইটো এটা গতিকে প্ৰকৃতিক খুব ক্ল'জলি পাইছিলোঁ কাৰণে প্ৰকৃতিৰ প্ৰতি মোৰ প্ৰেমটো খুব গভীৰ আৰু যেতিয়া মই ডাঙৰ হৈ দেখিলোঁ যে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ হৈছে মানুহে প্ৰকৃতি ধ্বংস কৰিছে আৰু ইয়াৰ কাৰণে আমাৰ মানুহৰেই বিপদ হ'ব এইবিলাক দেখি মানে বেছি মই আঘাত পাওঁ অন্তৰত আৰু সেইকাৰণে কনজাৰ্ভেশ্যন যিটো মোৰ কাৰণে এটা প্ৰাইমেৰী অবজেক্টিভ হৈ থাকিলে আৰু হাতীজনীৰ ক্ষেত্ৰত তাৰমানে মোৰ এই যে লক্ষী হাতীজনী মানে সেই সময়তে মোৰ দেউতা ট্ৰেন্সফাৰ হৈছিলে আৰু মানে প্ৰায় 1.5 বছৰমান পাছত আমি যেতিয়া ঘূৰি আহিছিলোঁ তেতিয়া মানে হাতীজনী নাছিলে তো আইতাই কৈছিল যে হাতীজনী নাই তাই কিবা এটা ইনফেকশ্যন হৈ ঢুকালে সেইটো এটা মোৰ কাৰণে বৰ ডাঙৰ গভীৰ আঘাত পাইছিলোঁ মই কোমল মন তেতিয়া আৰু মই খুব কন্দা কটা কৰিছিলোঁ তেতিয়া আইতাই কৈছিলে মই চিঞৰিছিলোঁ যে তোমালোকে কেলৈ ডাক্তৰ নানিলা ডাক্তৰক কেলৈ নেদেখুৱালা তো আইতাই কৈছিল ক'ত পাবি তই হাতীৰ ডাক্তৰ গৰুৰে ডাক্তৰ নাই তো ডেষ্টিনি এনেকুৱা আছিল যে অপৰচুনিটি পালোঁ গৰু ডাক্তৰ হ'বলৈ ইভেঞ্চুৱেলি গৈ হাতীৰো ডাক্তৰ হ'লোঁ তো চ' এই বাল্যকালৰ যিটো আপব্ৰিঙিং প্ৰকৃতিৰ কোলাত সেইটোৱে মোৰ আজিৰ এই শ্বেপটো বা মোৰ স্থিতিটো মানে সুদৃঢ় কৰাৰ কাৰণে যথেষ্ট এটা অৱদান আছে সেইটো অনুভৱ কৰোঁ হৈছে আৰু মানে ষ্টিভ জবছে তেওঁ এবাৰ কৈছিলে মানে কানেক্টিং দি ডটছ বুলি আপোনাৰ সেইবিলাক ইনচিডেণ্ট আহি আজি মনত পৰে আৰু নিশ্চয় অৱদান হৈছে হয় এই যে কানেক্টিং ডটছ কথাটো কওঁতে তাৰমানে লক্ষীটো ঢুকাই থাকিলে হয় কিন্তু তাৰ পাছত মই ধৰক খুব মানে এক্টিভলি হাতীৰ সেৱাত মই যেতিয়ালৈকে নিমজ্জিত নহ'লোঁ মানে ধৰক হাতীটো মই প্ৰায় যোৱা 3.5 দশক জুৰি মই হাতীৰ সেৱা কৰি আছোঁ কিন্তু তেতিয়ালৈকে মোৰ অন্তৰত তাৰমানে সদায় এটা মানে হেৰি থাকে মানে কি কয় এটা কিবা এটা বেদনা কিবা এটা কিবা এটা গেপ মানে অনুভৱ কৰোঁ মই প্ৰায় ৰাতি মানে সপোনত হাতী দেখা পাইছিলোঁ এনেকুৱা যে মই মানে হাতী পাওঁ ক'ৰবাত মোক খেদে মই দৌৰিবলৈ চেষ্টা কৰোঁ মই হয়তো ভালকৈ দৌৰিব নোৱাৰোঁ তো মই কোনোবা 2-এজন জনা মানুহক কেতিয়াবা ডিছকাছ কৰিছিলোঁ যে সদায় কিয় মই হাতী দেখা পাওঁ কাৰণ আমাৰ য'ত ঘৰ তাতে এনেকৈ হাতীটো নাই হাতীৰ জংঘলৰ ওচৰত আমাৰ ঘৰ নহয় তেতিয়া এই কৈছিলে যে মানে যে ইটছ এ কাইণ্ড অফ চেন্স অফ ইনচিকিউৰিটি কুড লিড টু ডেট কাইণ্ড অফ যে ইউ আৰ স্মল entity in front of a very big challenge whatever it may be সেইটো কাৰণে মই কোনো ধৰণৰ মেডিকেশ্যনো খাব যোৱা নাই বা কিবা কৰিব যোৱা নাই কিন্তু এতিয়া মই এনেকৈ ৰিয়েলাইজ কৰোঁ প্ৰবেবলি যে এই হাতীৰ লগত যিটো মোৰ এটা সম্পৰ্ক এইটো মানে এটা পুৰাতন সম্পৰ্ক আৰু যেতিয়া মই ফিজিকেলি হাতীৰ লগত জড়িত নাছিলোঁ তেতিয়াও
সপোনত হ'লেও হাতীসকলে মোক মানে এৰা দিয়া নাছিলে সিহঁতে বিচাৰিছিল যে মোৰ ক্ষুদ্ৰ যি শক্তি সেই শক্তিৰে মই সিহঁতৰ সেৱা কৰোঁ সিহঁতৰ দুৰ্দশা মই নিৰাময় কৰোঁ বোধহয় মই এনেকৈ ইণ্টাৰপ্ৰিট কৰিছোঁ যে এইটোৱে হ'ব পাৰে হয় ছাৰ মানে থাকে এনো ডেষ্টিনিৰ কিবা এটা কথা একজেক্টলি ছাৰ আপোনাৰ মানে আপুনি যেতিয়া প্ৰথম গুৱাহাটী ছাৰ কেতিয়া আহিছিল মানে শিক্ষাৰ কাৰণে ছাৰ মই আচলতে গুৱাহাটী দেখাই নাছিলোঁ 1976ত মই মেট্ৰিক পাছ কৰি বৰমা হাইস্কুলৰ পৰা মই বেডিং আৰু ট্ৰাংক লৈ পেলাই শ্ৰীহৰি নামৰ বাছ এখনত উঠি মই গুৱাহাটীলৈ যাত্ৰা কৰিছিলোঁ অজান যাত্ৰা আছিল সেইটো কাৰণ গুৱাহাটীত মই কাকো চিনি নাপাওঁ মোৰ বাইদেউ এগৰাকী আছিল বৰদেউতাৰ ছোৱালী কালিপুৰ নামৰ ঠাইত তো বাছৰ হেণ্ডিমেনটোকে ভৰসা কৰি মই আহিছিলোঁ সি মই কৈছিল যে তুমি চিন্তা নকৰিবা মই তোমাৰ বাইহঁতৰ ঘৰ চিনি পাওঁ ৰেল লাইনটো সিপাৰে গতিকে গাড়ীখন ৰখাই দিম তুমি মই দেখুৱাই দিম তো তেনেকুৱা এটা অজান যাত্ৰা মই কৰি আহিছিলোঁ কনফিডেঞ্চ এটা আছিলে যে মই কটন কলেজত ছিট পাম ৰিজাল্ট ৰিজনেবলি ভালেই আছিল তো তেনেকুৱা মই যেতিয়া নামিছিলোঁ কালিপুৰত তেতিয়া ধাৰাসাৰ বৰষুণ দি আছিল মোৰ ট্ৰাংক বেডিং চব তিতি গৈছিল কিন্তু সেই বৰষুণৰ মাজেদি আহি মই গুৱাহাটীত প্ৰৱেশ কৰিছিলোঁ সেইটো 1976ত আপুনি হাই ছেকেণ্ডেৰী ছাৰ কটন কলেজৰ পৰা কৰিছিল আমাৰ সময়ত প্ৰি ইউনিভাৰ্চিটি বুলি কৈছিল একেই কথা 10+2 মই কটন কলেজৰ পৰা 76ৰ পৰা 78লৈ মই কটন কলেজত পঢ়িছিলোঁ আৰু হোষ্টেল আছিলে আমাৰ সেই সময়ত সেইটো ছেকেণ্ড মেচ বুলি কৈছিল ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস এতিয়া ভাঙি দিছে সেই সময়ত তাৰমানে সেইটো বিখ্যাত ছাত্ৰাবাস আছিল তাতে আছিলোঁ মই ছাৰ কটন কলেজত পঢ়ি যেতিয়া হাই ছেকেণ্ডাৰী আপুনি পাছ আউট হয় যেনেকৈ আজিৰ দিশত আমি মানে আজিৰ সময়ত গম পাওঁ যে সকলোৱে ধৰক মেডিকেল ইঞ্জিনিয়াৰিং ভেটেনাৰী বহুকেইটা লাইন থাকে সেই সময়তো তেতিয়াও আছিলে আপোনাৰ আগত অপৰচুনিটি আছিলে আপুনি মানে পাৰ্টিকুলাৰলি এইটোত আহিম বুলি মানে যে কেতিয়া মন বনাই ল'লে যে মই পশু চিকিৎসাৰ ফালেই যাম একচুৱেলি কটন কলেজৰ যি দুটা বছৰ আছিলে সেই দুটা মোৰ ফিউচাৰ পাৰ্চনেলিটিত শ্বেপ দিয়াত যথেষ্ট কণ্ট্ৰিবিউশ্যন আছিল কাৰণ সেই সময়ত আচলতে ইমাৰ্জেঞ্চি চলি আছিল আৰু বহুতো বাওঁপন্থী নেতাবিলাকে আমাৰ হোষ্টেলত লুকাই থাকিছিল আৰু আমি তেখেতসকলক আমি ভাত খুৱাইছিলোঁ আৰু তেখেতসকলৰ পৰা ৰাজনীতিৰ আমি বহুত মানে জ্ঞান আমি লাভ কৰিছিলোঁ আৰু মানে আমাৰ যিটো মানসিক যিটো পৰিসৰ এই পৰিসৰটো বহুত বিশাল হৈছিলে তেতিয়া সেই সময়ত আৰু তাৰ পাছত ইমাৰ্জেঞ্চি উঠিলে ইন্দিৰা গান্ধী ইলেকশ্যনত হাৰিলে তো সেই সময়ত এটা টাৰ্মইল যুগ এটা আছিলে তাৰ পাছত অসম আন্দোলনৰ ধামখুমীয়া আৰম্ভ হ'ল তো 1978ত যেতিয়া when it came to choosing a profession তেতিয়া আচলতে মই মেডিকেল বা ইঞ্জিনিয়াৰিং সকলোতে এপ্লাই কৰি দিছিলোঁ মানে মোৰ তেনেকুৱা স্পেচিফিক এটা কেৰিয়াৰ অৰিয়েণ্টেশ্যন নাছিল মোৰ তেনেকুৱা গাইডেঞ্চো নাছিলে বা স্পেচিফিক কেৰিয়াৰ অৰিয়েণ্টেশ্যন নাছিলে কিন্তু এই যে মোৰ আপব্ৰিঙিংটো গাঁৱৰ পৰিৱেশৰ পৰা ফুটবল খেলি বা চব ধৰণৰ উৎপাত কৰি মাছ মাৰি খেতি পথাৰত গৈ গৰু চৰাইছিলোঁ তো এই যে আপব্ৰিঙিংটোৱে এটা বস্তু মোক কনফিডেঞ্চ দিছিল যে এডাপ্টেবিলিটি আই কেন এডাপ্ট ইন এনি কণ্ডিশ্যন মই কমপ্লেইন নকৰোঁ মই য'তে হ'লেও এডাপ্ট কৰিম য'তে হ'লেও মই ভালেই কৰিম যদি মই ভালকৈ কাম কৰোঁ এনিৱে যেতিয়া মেডিকেলৰ প্ৰথম লিষ্ট ওলালে মোৰ যদিও ৰিজাল্ট ভাল আছিলে একচুৱেলি আমাৰ সময়ত কি হৈছিল দুটা বেটছ লগ হৈ এটা কৰি দিছিলে তাৰমানে আমি যেতিয়া ক্লাছ 8ত পাইছিলোঁ ক্লাছ আৰু এটা বেটছ ক্লাছ 6ৰ পৰা জাপ মাৰি পেলাই 8 পাইছিলে গতিকে আমাৰ ক্লাছ 8ত একচুৱেলি দুটা বেটছ আছিলে কম্পিটিশ্যন ৱাজ ভেৰি টাফ মেডিকেলৰ চিট সেইখিনিয়ে বা ভেটেনাৰী হওক চবৰে চিট সেইখিনিয়ে কিন্তু বেটছ দুটা আছে চ' দুইটা বেটছৰ যিখিনি ভাল ভাল ষ্টুডেণ্ট সেইখিনিৰ মাজত টাফ কম্পিটিশ্যন হৈছিল তো এনিৱে মোৰ এইবিলাক কথা ইমান মনত নাছিল তো প্ৰথম যেতিয়া ফাৰ্ষ্ট লিষ্টত মেডিকেলত মোৰ নাম নাহিলে ইনফেক্ট ৱেইটিং লিষ্টত নাম্বাৰ 1ত আছিলে মোৰ নাম তেতিয়াও তো মই হয়তো ভাবিব মোক এনেকুৱা গাইডেঞ্চ নাছিল যে তুমি মেডিকেলত চিট পায়ে যাবা কিন্তু মই ইমিডিয়েটলি ভেটেনাৰীৰ এডমিশ্যন হ'ল মই ইয়ালৈ আহিলোঁ খানাপাৰালৈ তো খানাপাৰাৰ অডিটৰিয়ামত আমাৰ তেতিয়া এডমিশ্যনটো ইয়াতে হৈছিলে আমাৰ প্ৰফেচাৰসকলে মানে বিকজ আই হেড এ ভেৰি হাই মাৰ্কছ আৰু তেতিয়ালৈকে সেইটো ৰেকৰ্ড ব্ৰেকিং মাৰ্ক কোনো সেইটো মাৰ্কছত এডমিশ্যন লোৱা নাই তো
তো প্ৰফেচাৰসকলে বিশ্বাস কৰা নাছিল যে মই সেইটো মাৰ্কছ লৈ মই ইয়াত থাকিম মই এটা চিট দখল কৰিব অহা বুলি ভাবিছিল কৈছে তুমি থাকিবা জানো এইটো মাৰ্কছ লৈ মই ছাৰ মই পঢ়িম বুলি আহিছোঁ they didn't believe anyway মই ভেটেনাৰী এডমিশ্যন লৈ ল'লোঁ উইদিন 7-10 days মেডিকেলত আকৌ লিষ্ট আহিলে মোৰ নাম আহিলে তাত তাৰপাছত গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজৰ মানে কি ইঞ্জিনিয়াৰিং কলেজ যিখন লিষ্ট আছে অসমৰ তাতে মেৰিট লিষ্টত 25 নম্বৰতে আহিলে মোৰ নাম তাৰপাছত ফিচাৰী ছায়েন্সৰ কাৰণে এপ্লাই কৰিছিলোঁ গভৰ্ণমেণ্ট তেওঁলোকে মেংগালোৰত ফিচাৰী কলেজত মোক দিলে তেনেকৈ MS ইউনিভাৰ্চিটি মহাৰাজা ছায়াজী ৰাও ইউনিভাৰ্চিটি বৰোডা তাতে এই বি ফাৰ্মাৰ চিট পালোঁ গভৰ্ণমেণ্টৰ থ্ৰুৰে চ' অল অপশ্যনছ ৱেৰ দেয়াৰ ফৰ মি কিন্তু এটাতো সেই খানাপাৰাৰ যিটো সেউজীয়া সুন্দৰ পৰিৱেশ এইটো কথা মই বেলেগক নকওঁ সাধাৰণতে আমাৰ নিজৰ ভিতৰৰ কাৰণে কৈছোঁ এই পৰিৱেশটো আহি মই সঁচাই আৰু ইয়াৰ পৰা আঁতৰি যাবলৈ মন যোৱা নাছিল আৰু দ্বিতীয়তে মানে যেতিয়া মই কটন কলেজৰ পৰা আহিছিলোঁ তেতিয়া আমাৰ টিচাৰসকল আছিলে শিক্ষকসকল আছিলে একেবাৰে মানে ক্ৰীম সদৃশ মানে অসমৰ যিখিনি আটাইতকৈ মেৰিটৰিয়াছ মানুহ আছিলে গ'ল্ড মেডেলিষ্টবিলাক কটন কলেজৰ প্ৰফেচাৰ আছিল তো সেইসকল প্ৰফেচাৰৰ আণ্ডাৰত 2 বছৰ পঢ়ি অহাৰ পাছত তো ইয়াত আহি আমাৰ শিক্ষকসকলৰ যিটো এবিলিটিটো ডেফিনেটলি এটা কণ্ট্ৰাষ্টিং আছিলে অলপ মই ডিপ্ৰেছো হৈছিলোঁ নোহোৱা নহয় গতিকে এটা ডাবল মাইণ্ড হৈছিলে মোৰ শুড আই গ' শুড আই ষ্টে ঘৰৰ ইকনমিক কণ্ডিশ্যনৰ এটা আছিলে ইছ্যু মোৰ তলত 5টা ভাই ভনী আছে 4টা মই আচলতে 5টা মোৰ 6টা ভাই ভনী তো আৰ্থিক অৱস্থা ইমান ভাল নাছিল যদিও সেই সময়ত ফেমিলি প্ৰেগনেণ্ট হৈছে আৰু মাটি বেচি পেলাই হয়তো এডমিশ্যন ল'ব লগা হ'ব তো আৰু এটা কথা আছিলে সেই সময়ত তাৰমানে ভেটেনাৰী ৱাজ দ্য অনলি ব্ৰাঞ্চ য'ত তাৰমানে চাকৰিটো এনচিয়'ৰ আছিল যে পাছ কৰাৰ লগে লগে নকৰোঁতে চাকৰি পায় বেলেগ মেডিকেল বা ইঞ্জিনিয়াৰিঙত চাকৰি এটা ক্ৰাইচিছ আছে তো এই এনেকুৱা বহুত কেইটা কথা বিবেচনা কৰি যদিও মোক দেউতাই কৈছিল যে তই মেডিকেলত যা মই মেনেজ কৰিম পইচা মই ভাবিলোঁ নালাগে তো পইচা এটা ফেক্টৰ আছিল কিন্তু লগতে মই ভালো পাইছিলোঁ এই পৰিৱেশটো আৰু যিহেতু সৰুৰ পৰা গৰু ছাগলীৰ লগত কাম কৰি অহা মানুহ মোৰ ভাবিলোঁ মই ইয়াত ভালেই কৰিম আৰু এটা ঘটনা আছে ইয়াৰ লগতে একচুৱেলি মোৰ মানে মামাহঁতৰ ঘৰৰ মানে ককা আইতা আছিল তেতিয়াও আমাৰ আবু বুলি মাতিছিলোঁ আটা আবু তো আবুৱে মানে মই ভেটেনাৰী এডমিশ্যন লোৱা বুলি শুনি গৰু ডাক্তৰ এডমিশ্যন লোৱা বুলি শুনি 3 দিন ভাতে খোৱা নাছিল যে সি বামুণৰ ল'ৰা হৈ গৰুক সানিব গতিকে ইমান পাপ কাম গতিকে আইতাই কেনেকৈ ভাত খায় তো বৰ দুখ পাইছিল তেতিয়া ককাই মানে আইতাক বুজাইছিল যে তই মূৰ্খ একো নাজানো তো এই গৰুকতো আৰু সি হেৰি নহয় সঁচাই নহয় গৰু ডক্তৰহে গৰুক সেৱাহে কৰিব আৰু তেতিয়া আমাৰ ফেমিলি বেকগ্ৰাউণ্ডৰ কথা ক'লে যে আমাৰ একচুৱেলি এনচেষ্টাৰ্ছ আহোম ৰজাই আনিছিলে কনৌজৰ পৰা আৰু আমাক 2টা পাৰ্পাছত আনিছিলে আমাৰ এনচেষ্টাৰ্ছসকলক এটা আছিলে আয়ুৰ্বেদিক ফৰ্ম অফ ট্ৰিটমেণ্ট আৰু দ্বিতীয়টো হ'ল টিচিং শিক্ষা তো আয়ুৰ্বেদিক ট্ৰিটমেণ্টটো আছিলে বোথ ফৰ হিউমেন এণ্ড এনিমেলছ তো আমাৰ পূৰ্বপুৰুষসকলেও জীৱ জন্তুৰ চিকিৎসা কৰিছিলে তো ককাই সেইটোৱে ক'লে যে এইটো তাৰ ফেমিলি ট্ৰেডিশ্যন ফেমিলি প্ৰফেশ্যন নাথিং নিউ হি ইজ নট গোয়িং টু ডু এনিথিং নিউ এইটো তাৰ ফেমিলি ট্ৰেডিশ্যন সি ভাল কৰিব ইয়াত মোক খালি আটাই এটা কথা কৈছিল য'তেই থাক বি দ্য বেষ্ট মোক কৈছিল যদি এটা কথা কৈছিলে যে তই যদি গুহৰ ডিপাৰ্টমেণ্টত কাম কৰ মানে চুইপাৰৰ মানে কথাটো কৈছোঁ তাতো তই বছ হবি বি দ্য বেষ্ট ডোণ্ট এলাউ এনিবডি টু বি বেটাৰ দেন ইউ শুড বি দ্য বেষ্ট মোক ককাই এই কথাটো কৈছিলে সেই আশীৰ্বাদ লৈয়ে মই কাম কৰি আছোঁ চিনচিয়াৰলি মই কাৰো লগত কোনো কম্পিটিশ্যন কৰা নাই কম্পিটিশ্যন মই নিজৰ লগতে কৰোঁ মই আৰু মই কাকো হিংসাও নকৰোঁ কাৰণ মই জানো সেইবিলাক নিগেটিভ থট যদি কাল্টিভেট কৰে কোনো ভাল কাম কৰিব নোৱাৰে মই নিজৰ লগত কম্পিট কৰোঁ মই কিবা এটা আজি কাম কৰিছোঁ মই কাইলৈ তাতকৈ অকণমান বেটাৰ কৰিব চেষ্টা কৰোঁ এভৰি মৰ্ণিং মই যেতিয়া সাৰ পাওঁ মই ভাবোঁ আজিৰ দিনটোত মই কি কৰিম মই প্লেন কৰি লওঁ আৰু মই সদায় যেতিয়া নতুন বছৰৰ মই ৰিজলিউশ্যন লওঁ মই সদায় কিবা এটা বেটাৰ কিবা এটা কৰাৰ কাৰণে যে এই বছৰত মই এখন ভাল কিতাপ এখন লিখিম এই বছৰত মই 2খন ভাল পেপাৰ পাব্লিছ এই বছৰত মই যোৱা বছৰ যদি 700 হাতী ট্ৰিটমেণ্ট কৰিছিলোঁ
এই বছৰ মই 1000 হাতী কৰিম বা বেটাৰ ৱে কৰিম, এই ধৰণৰ এটা ৰিজল্ভ লৈ পেলাই মই আগবাঢ়ি গৈ আছোঁ। চ' এইটো এটা দীঘলীয়া যাত্ৰা আৰু যিটো গুৰুসকলৰ যিটো আশীৰ্বাদ বা শিক্ষা এইটো সদায় আছে। আৰু মই মোৰ স্কুলৰ কথা কৈছিলোঁ, আমাৰ প্ৰাইমেৰী স্কুলত জিলিকাৰাম ৰাভা বুলি এজন আমাৰ ছাৰ আছিল, প্ৰাইমেৰী স্কুলৰ মাষ্টৰ। তো তেওঁ মোক বৰ মৰম কৰিছিলে আৰু মই সেই সময়ত বৰ চোকা ছাত্ৰ আছিলোঁ। তো যেতিয়া আমি LP বৃত্তি দিব লাগে, LP বৃত্তি পৰীক্ষা দিয়াৰ সময়ত মানে ৰাভা ছাৰে মোক নিজৰ ঘৰত নি ৰাখিব খুজিছিলে। আই ৱাজ অলৰেডি ভেৰি গুড ষ্টুডেণ্ট, মই গোটেইখিনি জানোৱেই ছাৰে কথা। তাৰপিছত মানে সেই সময়ৰ কথা, সেইটো ধৰক 1960s আৰ্লি 60s। তেতিয়াতো কাষ্ট ছিষ্টেম কিবা এইবিলাক, পিতাই ভাবিলে এই কছাৰী মানুহৰ ঘৰত থাকিলে বামুণৰ জাতি যাব। তো পিতাই কৈছে তইকে মাতে, মানে মৰম ভাই নিচিনা আছিলে। এই তাক কেনেকৈ ৰাখিবি, তই বিচনাত মুতে। এই কথাটো পাছত গম পাই মই খুব লাজ পাইছোঁ আৰু কান্দিছোঁ। পিতা তুমি কিয় তেনেকৈ ক'লা, মই ইমান লাজ পাওঁ, মইতো বিচনাত নুমুতো। নহয়, তই তাতে বড়ো মানুহৰ ঘৰত থাকিলে, বড়ো নহয় আচলতে ৰাভা মানুহ, পিতাই হ'লেও বড়ো বুলি, কছাৰী বুলি কয় আমাৰ ফালে, কছাৰী মানুহৰ ঘৰত থাকিলে জাতি যাব তোৰ। তো যিয়ে নহওক তথাপি বেড ফিলিং একো নাছিলে। আৰু যেতিয়া মই তেতিয়া কামৰূপ জিলা, তেতিয়া অবিভক্ত কামৰূপ জিলাৰ ভিতৰত মই প্ৰথম হৈ পাইছিলোঁ বৃত্তি। তেতিয়া পেপাৰে ফটো ওলাইছিলে। আই থিংক দেট ৱাজ চামথিং লাইক 67-68 এনেকুৱা হ'ব। তো তাৰপাছত হাইস্কুললৈ আহিলোঁ, বৰমা হাইস্কুল, বহুত পুৰণা হাইস্কুল, এতিয়াতো প্লেটিনাম জুবিলি হৈ আছে। তো সেই সময়ত ভাল বেয়া টিচাৰ তাতো আছিলে, বাট সেইটোতো এবিলিটিৰ ফালৰ পৰা এটা কথা, কিন্তু যিটো মানে মৰমৰ যিটো আবেদন, সেইটো বস্তু বৰমা হাইস্কুলত মই পাইছিলোঁ। আৰু বৰমা গোটেই অঞ্চলটো আমাৰ হ'ল মানে তাৰ লাইভ ৱেৰ হ'ল ফুটবল। বৰমা মানে ফুটবল। আৰু পাছত কিবা বড়ো নন বড়ো কিবা কিবি ইছ্যু হৈছিল যদিও আমাৰ সময়ত কিন্তু সেইবিলাক নাছিল, বা এতিয়াও এই ফুটবলেই বৰমাখনক ইউনাইটেড কৰি ৰাখিছে। চ' এভৰি ইভিনিং এভৰি বয় ফুটবল খেলিবই, পাৰাই নোৱাৰাই। মই খুব ভাল ফুটবলাৰ নাছিলোঁ, কিন্তু ফুটবল সদায় খেলিছিলোঁ। আৰু এই ফুটবলৰ কাৰণে আমাৰ এটা উই নিউ হাউ টু লুজ, উই এনজয় হাউ টু লাইক আফটাৰ উইনিং, বাট উই অলছ' বিকজ খেলাটো হাৰা জিকা থাকে। এই খেলি আমি হাৰিবলৈও শিকিছিলোঁ। গতিকে জীৱনত মই যেতিয়া বহুতবাৰ আই ৱাজ ডিপ্ৰাইভড, মই গ্ৰহণ কৰি লৈছিলোঁ। মই ডিপ্ৰাইভ যেতিয়া মোক কৰিছিলে তেতিয়া মই ভাঙি পৰা নাছিলোঁ, কাৰণ মই শিকি থৈছোঁ আগতে ফুটবল খেলি হাৰি আমি শিকি থৈছোঁ যে কেনেকৈ হাৰিব লাগে গ্ৰেচফুলি। ডেট আই লাৰ্ণ ফ্ৰম মাই দ'জ ফৰ্মেটিং ইয়াৰ্ছ। তো এইবিলাক কথা আছে। হাইস্কুলততো আমি কেইজনমান বৰ ভাল শিক্ষক পাইছিলোঁ, মই নাম ল'ব লাগিব, প্ৰাতঃস্মৰণীয় তেওঁলোকে। এজন নাম বাণীকান্ত চক্ৰৱৰ্তী, তেওঁ এতিয়াও আছে, নলবাৰীৰ মানুহ। কি গুণৱান মানুহ, তেওঁ নলবাৰীৰ পৰা চাইকেল মাৰি যায়, ধুতি পিন্ধে। সেই সময়ত গৰ্ডন হাইস্কুলৰ পৰা ষ্টেণ্ড কৰা মানুহ মেট্ৰিকত। আৰু মানুহজন ছায়েন্সৰ মানুহ, কিন্তু সংস্কৃত পঢ়ায়, ইংৰাজীও পঢ়ায়, অসমীয়াও পঢ়ায়, মানে সৰ্বজান তেনেকুৱা মানুহ আছিলে। নৰেন্দ্ৰনাথ হালৈ বুলি এজন ছাৰ আছিলে, অংকৰ মানে দেন অংকৰ মেজিচিয়ান আছিলে নৰেন্দ্ৰনাথ হালৈ। আমাক টিউশ্যনটো নকৰে, টিউশ্যন কৰা কালচাৰ নাই। কেতিয়াবা ছামাৰ ভেকেশ্যন হ'লে আমাক টিউশ্যন কৰিবলৈ মাতে, মানে অংক পঢ়াবৰ কাৰণে, যাতে কোৰ্চটো শেষ কৰিব পাৰে, আমি ভাল ৰিজাল্ট কৰিব পাৰোঁ। আমাক উল্টাই মানে চাহ গজা খুৱায়। এই তেখেতসকলে, মই তাকে ভাবোঁ, ইমান কম টকা দৰমহা পাইছিলে, ইমান কষ্টৰ মাজেদি, কিন্তু সেই শিক্ষকসকলৰ যিটো মৰম আছিলে ছাত্ৰবিলাকৰ প্ৰতি, তুলনা নাই। সেইটো মোৰ বহু পাছতো তেওঁলোকে মানে মোক ফ'ল' কৰি আছিলে, মোক মৰম কৰে, আশীৰ্বাদ কৰে, যে এই শিক্ষকসকলৰ মৰম আশীৰ্বাদ আৰু মোৰ মা দেউতাৰ মৰম আশীৰ্বাদ, জ্যেষ্ঠজনৰ, এনেকৈ আহি এইটো পৰ্যায় পালোহি। চ' এজন মানুহৰ ব্যক্তিত্বটো হঠাতে ডেভেলপ নহয়, এইটো বহু ফেক্টৰবিলাকে ইনফ্লুৱেঞ্চ কৰে। সেইটো কাৰণে এনেকুৱা মই কেতিয়াও আই ডোন্ট নেভাৰ ক্লেইম যে মই খুব পাৰফেক্ট মানুহ, কিবা কিবি। ভাল আছে, বেয়াও আছে, মানুহো থাকে, কিন্তু সদায় এটা ডিষ্টিংশ্যন কৰিবলৈ চেষ্টা কৰোঁ যে এইটো ভাল, এইটো বেয়া।
আৰু বেয়াটো এভইড কৰি ভালটোক মই কাল্টিভেট কৰিব চেষ্টা কৰোঁ স্যাৰ এতিয়াৰ খানাপাৰাৰ পৰিৱেশ আৰু তেতিয়া আমাৰ আপোনালোকৰ দিনৰ কলেজৰ মানে যেতিয়া পৰিৱেশ আছিল আজি যেটো মইও আজি স্যাৰ 4টা বছৰ ইয়াতে পাৰ কৰিছো স্যাৰ একদম আকাশ পাতাল ডিফাৰেন্স আছিল নে মানে নাই কিছুমান স্পিৰিট এতিয়াও থাকি গৈছে হয় স্যাৰ নো ডাউট হয়তো সেই সময়ত আমাৰ ইমান ডাঙৰ ডাঙৰ মানে এই বিল্ডিং বিলাক নাছিলে এটা সৰু পৰিয়ালৰ নিচিনা আছিলে আত্মীয়তা আছিলে খুব এটা ছাত্ৰী খুব কম আছিল তেতিয়া ছাত্ৰবিলাকে বিশেষকে কেম্পাছত প্ৰফেচৰবিলাক থাকে ৰেচিডেন্সিয়েল বাহিৰত কোনো নাথাকে আনকি আমাৰ দিন মানে প্ৰিন্সিপাল তেওঁ ল'ৰাও যদি ভেটেনাৰী পঢ়ি আছে তেওঁ হোষ্টেলত থাকে এনেকুৱা আছিলে নিয়ম আৰু মানে যিকোনো অকেজনত হোলি হওক কিবা হওক এই আমাৰ ষ্টুডেণ্টবিলাকে গৈ প্ৰফেচাৰবিলাকে খাবলৈ মাতে বা তেওঁলোকৰ লগত গৈ হোলি খেলে প্ৰফেচাৰৰ ল'ৰা ছোৱালীবিলাক আৰু আমাৰ টিচাৰৰ আমাৰ যিবিলাক ষ্টুডেণ্ট তেওঁলোকে মানে একেবাৰে নলে গলে লগা বন্ধু একেলগে সিফালে আগত মাধৱ বৰাৰ পুখুৰী আছিল তাতে চবে সাঁতুৰিবলৈ যায় এতিয়া গ্ৰীণউড ৰিজৰ্ট হৈছে সেইবিলাক আমাৰ আছিলে সেইবিলাক তেনেকুৱা আৰু পাছফালে বহুত জাগা আছিল তাতে মাছ মাৰিবলৈ গৈছিলোঁ 16 নম্বৰ বুলি কয় বহুত ডাঙৰ গ্ৰাছ প্লট আছিল এইবিলাক পাছত কলাক্ষেত্ৰ এইবিলাক হৈ বেদখল হৈ গ'ল আমাৰ তো আমি সেই সময়ত খুব এনজয় কৰিছিলোঁ আৰু আত্মীয়তাটো খুব আছিলে আৰু মানে যেতিয়া নতুন ষ্টুডেণ্টবিলাক আহে অৰিয়েণ্টেশ্যনটো হয় ৰেগিঙো হৈছিলে কিন্তু ৰেগিং হ'লেও তাৰ মাজতে এটা মৰমৰ সুৰ এটা আছিলে জুনিয়ৰবিলাকে ৰেগিং চেগিং খাই ইনিচিয়েলি বেয়া পায় পাছলৈ তেওঁলোকে এনজয় কৰা হৈ যায় ৰেগিংটো আৰু আটাইতকৈ ডাঙৰ হয় যেতিয়া ফ্ৰেছাৰ ছ'চিয়েল হয় সেইটো বস্তু কতো নাই কিজানি গোটেই খানাপাৰাখনে একেলগ হৈ মানে ভোজ খায় অকল ভেটেনাৰী কলেজ নহয় মানে বাহিৰৰ মানুহ আহে গোটেই খানাপাৰাখন উঠি আহে আমাৰ মেইন হোষ্টেলৰ পাছফালে বহুত ডাঙৰ এটা আমাৰ এৰিয়া এটা আছে ফিল্ড এখন আছে তাতে মানে 1000 মান মানুহৰ কাৰণে খানা বনোৱা হয় তো ল'ৰা ছোৱালীবিলাকে কণ্ট্ৰিবিউট কৰে শিক্ষকসকলেও কণ্ট্ৰিবিউট কৰে তাৰ পাছত মানে শ কেজি মুৰ্গী আহে ভয়ংকৰ মানে খানা হয় আৰু তেতিয়া আমি ফাৰ্ষ্ট ইয়াৰৰ ল'ৰা ছোৱালীখিনিক প্ৰথমতে বহাই দিয়ে টিচাৰো নাখায় প্ৰথমতে আৰু তেওঁলোকে আহি যাচি খুৱায় তো যিবিলাক দাদাই ৰেগিং চেগিং কৰি দাদাগিৰি দেখুৱাইছিল তেওঁলোকে আহি যিটো মৰমত তাৰমানে খুৱাই ধুৱাই আদৰ কৰি সিদিনাখন এনেকুৱা কোনো ফাৰ্ষ্ট ইয়াৰৰ ল'ৰা ছোৱালী নাই যি চকু পানী নুটুকে মানে নিজৰ এখন পৰিয়ালত তাৰমানে তেনেকৈ এচিমিলেট হৈ যায় আৰু কেনেকুৱা নিয়ম আছিলে যে আমি চিটি বাছত অহা যোৱা কৰোঁ তেতিয়া চিটি বাছ 1 ঘণ্টাৰ মূৰত এখন আহে তো অন্য উপায় নাই আৰু কলেজৰ এখন বাছ দিয়ে শনিবাৰে খানাপাৰা হেৰিত যাব পাণবজাৰত যাবৰ কাৰণে মহামায়াৰ ওচৰলৈ যায় আৰু তেতিয়া আৰু বজাৰ চজাৰ কৰে তো আমি এই চিটি বাছত উঠিলোঁ যদি কোনোবা ছিনিয়ৰ দেখা পাওঁ তৎক্ষণাত থিয় দি দিওঁ আৰু অকল আমাৰ ছিনিয়ৰ নহয় আমাৰ শিক্ষাটো কেনেকুৱা আছিল বাছত যাবি বাছত যদি কোনোবা মহিলা আছে থিয় দিবি বাছত যদি কোনোবা বয়সস্থ মানুহ আছে থিয় দিবি তাৰমানে আমাক এনেকুৱা এটা গ্ৰুমিং আছিলে আমাৰ যে আমি ৰিয়েলাইজ কৰোঁ যে এইবিলাক আচলতে গুড মৰেল এডুকেশ্যন সেই সময়ত চিগাৰেট খাইছিল বহুত ল'ৰাবিলাকে কিন্তু ছিনিয়ৰৰ আগত মৰিলেও নাই কেম্পাছৰ ভিতৰত মৰিলেও নাই বাহিৰত যদি কোনোবাই ক'ৰবাত কিবা খাই ডাঙৰ আগত নাখাবি মানে এই মৰেল আৰু আমাৰ NCCটো সদায় আছিলে NCCটো তেতিয়াও আছিলে আৰু মই নিজেও ৰিপাব্লিক ডে কেম্প মই 2বাৰ এটেণ্ড কৰিছোঁ ঘোঁৰা উঠিছিলোঁ শ্ব' জাম্পিং টেণ্ট পেকিং এইবিলাক কৰিছিলোঁ তো মই যিটো এটা এটা মোৰ ভিলেজ বয় হিচাপে মোৰ এটা আইডেণ্টিটি আছিলে প্ৰবেবলি দ'জ হৰ্চ ৰাইডিং ডেইজ মানে এই বিশাল 6 ফুট ওখ ঘোঁৰাটো যেতিয়া মোৰ দুখন ভৰিৰ মাজত আই কেন গ' লাইক at any speed and I can jump over anything এই যিটো এক্সপেৰিয়েঞ্চ এইটোৱে মোক মানে মোৰ পাৰ্চনেলিটিটো অলপ বেলেগ কৰি দিলে মোৰ সাহসটো মানে বহুগুণে বঢ়াই দিলে এই ধৰক পাছৰ জীৱনত মই কত বনৰীয়া হাতী মই ফেচ কৰিছোঁ এই ৰিচেণ্টলি মই পদ্মশ্ৰী লৈ অহাৰ পাছতো মই শোণিতপুৰ জিলাত গৈ পেলাই 4টা বনৰীয়া হাতী মই ট্ৰেংকুলাইজ কৰিছোঁ ৰেডিঅ' কলাৰিঙো কৰিছোঁ এটা তো মোৰ অন্তৰত অলপ ভয় নালাগে কাৰণ এই যে এটা নিডৰ বা নিৰ্ভয় এটা হেৰি মানে এই বস্তুটো মোক এই খানাপাৰাই দিছে এই খানাপাৰাৰ হৰ্চ ৰাইডিং
বা এটা that whenever you can do things কিন্তু মনত এটা চেতনা থাকিব লাগিব যে a family is behind me strongly in support of me সেই বস্তুটো মোৰ কাৰণে এই খানাপাৰাৰ এই পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় বা পশু চিকিৎসাৰ মোৰ যিটো প্ৰফেশ্যন এইটো মোৰ ফেমিলি I always believe back in my mind that my family is with me behind me so I can do things I will do good things for my family তো সাহসটো এই খানাপাৰাই দিছে বা পৃথিৱীৰ পোহৰখন দেখিবলৈ লবলৈ এই খানাপাৰাই মোক এক্সপোজাৰটো দিছে so that is how it is Dr. Kushal Konwar Sarma, Pashu Chikitsa. মানে মই যেতিয়া হাতীটোৱে মোক প্ৰায় 60-70 মিটাৰমান দূৰৰ পৰা খেদি আহিছে and within a matter of say few seconds he was almost on top of me so for a fraction of second I surrendered to my fate মই ভাবিলো যে আজি মোৰ মৃত্যু যেতিয়া 20 চনৰ জানুৱাৰী 25 তাৰিখে এই মেছেজটো আহিছিলে যে মই পদ্মশ্ৰী বঁটা সিলেকশন হলো the first thought that came to my mind যে এই বঁটাটো কুশল শৰ্মাৰ কাৰণে নহয় এই বঁটাটো ভেটেনাৰী প্ৰফেশ্যনৰ কাৰণে